হেল্ল' এভৰিৱান, আজি আমাৰ কলেজত আছিল ইণ্ডাকশ্যন প্ৰগ্ৰেম লগতে সতীৰ্থ অনুষ্ঠান। সেইকাৰণে এয়া 12টা বজালৈকে আমাৰ ক্লাছ হৈছিল আৰু এয়া ক্লাছ কৰি ক্লাছৰ পৰা ওলাই অডিটৰিয়ামলৈ বুলি আহিছিলোঁ। পিছে ইয়াত ইণ্ডাকশ্যন প্ৰগ্ৰেমৰ কাৰণে নৱাগত সকলো ষ্টুডেণ্টেই অডিটৰিয়ামত বহি আছিল। যিহেতু প্ৰগ্ৰেমলৈ অলপ সময় আছিল, সেইকাৰণে আমি কেম্পাছৰ বাহিৰতে অলপ সময় ৰৈ আছিলোঁ। তাৰপাছতে এয়া প্ৰগ্ৰেম ষ্টাৰ্ট হ'ল, সেইকাৰণে আমিও অডিটৰিয়ামলৈ বুলি আহিলোঁ। ইমানেই বেছি ষ্টুডেণ্ট যে ৰ'বলৈ জেগা নাছিল আৰু অডিটৰিয়ামৰ ভিতৰত ইমান যে গৰম, সেইকাৰণে আমিও এয়া একেবাৰে লাষ্টত আহি ৰৈ ল'লোহি। আজিৰ ভিডিঅ'টো তেনেকৈয়ে দেখালোঁ। যদিহে ভিডিঅ'টো চাই ভাল লাগিল এটা লাইক কৰিব, বাই।